নমস্কাৰ প্ৰিয় বন্ধুসকল, চাহেল হস্তকলে আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ গাহৰি পালকসকলৰ কাৰণে বহুত ভাল খবৰ। আৰু আপোনালোকে গমেই পাইছে চাগে যে এতিয়া বহিৰাজ্যৰ গাহৰি আমাৰ অসমত টোটেলি বেন কৰা হৈছে, আৰু এইটো এটা চৰকাৰৰ ভাল পদক্ষেপ বুলি ভাবিছোঁ। আৰু আমি ছ'চিয়েল মিডিয়াৰ যোগেও বহুতখিনি কৈ আছিলোঁ যে অসমত বহিৰাজ্যৰ গাহৰি বন্ধ কৰিব লাগে, বা আমি সদৌ অসম গাহৰি পালক সন্থাৰ ফালৰ পৰাও বহুতখিনি চেষ্টা চলাই আছিল। আৰু আমাৰ তাৰ লগতে অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ যে অসমত আমাৰ বহিৰাজ্যৰ গাহৰি এতিয়া টোটেলি বেন কৰা হৈছে। আৰু এইখন নটিফিকেশ্যন দেখিছে আপোনালোকে, 10 মাৰ্চত এই নটিফিকেশ্যনখন ওলাইছিল, তাতে টোটেলি বেন বুলিকৈ লেখা আছে। আৰু এইটো 2 দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে অসমত বহিৰাজ্যৰ গাহৰি বন্ধ হৈ যাব। আৰু তাৰ ক্ষেত্ৰত আমি সদৌ অসম গাহৰি পালক সন্থাক, আমাৰ কামৰূপ জিলাৰ গ্ৰাম্য গাহৰি পালক সন্থাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে চৰকাৰকো বহুত বহুত ধন্যবাদ জনাইছোঁ যাতে এইটো পদক্ষেপ হাতত লৈছে। আৰু আমাৰ গাহৰি পালক সন্থাৰ ফালৰ পৰাও আমাৰ অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টোত আমাৰ মাননীয় পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা ছাৰে কি কৈছে সেইখিনি সকলোখিনি গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি বৰ্তমান অসমত গাহৰি পালনৰ ক্ষেত্ৰত আমি কি কৰা উচিত, আমি আৰু বেছি মাংসৰ গাহৰি উৎপাদন কৰিব লাগিব, তেতিয়াহে আমি অসমত যিখিনি দৰকাৰ গাহৰি মাংস সেইখিনি আমি যোগান ধৰিব পাৰিম। আৰু আমি ফাৰ্মত বায়'ছিকিউৰিটি বহুত মেইনটেইন কৰিব লাগিব, কাৰণ ASF যোনটো আমাৰ এই 2 বছৰে এতিয়া আমাৰ অসমত চলি আছিল, তো এই ASFটো যাতে দুবাৰা নাহে। এতিয়া টোটেলি আমাৰ অসমত বৰ্তমান ASF নাই, আৰু এতিয়া বহিৰাজ্যত ASF চলি আছে। তো সেই ASFটো দুবাৰা আমাৰ অসমত যাতে এণ্ট্ৰি নহয়, তাৰ কাৰণে এইটো চৰকাৰৰ ভাল পদক্ষেপ, যাতে বহিৰাজ্যৰ গাহৰি আহিলে আৰু দুবাৰা ASF আহি যাব। তো সেইকাৰণে আমি মাংসৰ গাহৰি বেছি উৎপাদন কৰিব লাগিব, আৰু বজাৰখন দখল কৰাত এইটো এটা ভাল সুবিধা। যদি আমি এতিয়াই এই সময়তে মাংসৰ গাহৰি উৎপাদন কৰি আমি বহিৰাজ্যৰ লগত আমি কম্পিট কৰিব পাৰিম, আৰু যেতিয়াহে আমি বজাৰখনো দখল কৰিব পাৰিম, আৰু আমি ভাল দামতো বিকিব পাৰিম, এতিয়া পোৱালি হওক বা মাংস হওক। আৰু দামটো নবঢ়াৰ কাৰণেও গোটেইখিনি আলোচনা কৰিছে আমাৰ মাননীয় পশুপালন মন্ত্ৰী অতুল বৰা ছাৰে। তো গোটেইখিনি কথা গম পাব আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আগলৈ অতুল বৰা ছাৰে কি ক'লে সেইখিনি শুনক। পাঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যবিলাকৰ পৰা ইয়ালৈ টিকি অনা হয়। এতিয়া আমাৰ ইয়াত আফ্ৰিকান সোৱাইন ফিভাৰ নাই বুলি ক'লেও বহাই কোৱা নহয়, তেনেকুৱা শেহতীয়া কোনো কেছ ওলোৱা নাই। কিন্তু দেশৰ অন্য ৰাজ্যত এতিয়া বাঢ়ি গৈছে, আৰু সেইকাৰণে আমাৰ ফাৰ্মাৰসকল শংকিত হৈ পৰিছে যে বাহিৰত হোৱা আফ্ৰিকান সোৱাইন ফিভাৰে অৱশিষ্ট যিখিনি আমাৰ গাহৰি বাকী আছেগৈ সেইখিনিকো নিক্ষেপ কৰি পেলাব নেকি, ফাৰ্মাৰখিনি অধিক ক্ষতিগ্ৰস্ত হ'ব নেকি, সেয়া ফাৰ্মাৰখিনি শংকা। আৰু স্বাভাৱিকতে মৰ্টেলিটি ৰেটটো ইমান হাই, 99-98%, কাৰণ বায়'ছিকিউৰিটি মেইনটেইন কৰিহে কিছু গাহৰি বচাব পৰা হৈছে। তো তেনেস্থলত গভমেণ্টে আপোনালোকে জানে যে বহুতখিনি প্ৰিকচনাৰী মেজাৰ লোৱাৰ কাৰণে এতিয়াও গাহৰি যথেষ্টখিনি বাচি আছে। আৰু আমাৰ গাহৰি পালন কৰাটো এটা পৰম্পৰা বুলি ক'লেও বহাই কোৱা নহয়। আমাৰ ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, কিছু জাতি জনগোষ্ঠীৰ লোকে গাহৰি পৰম্পৰাগতভাৱে পালন কৰে। কাৰণ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাত আপোনালোকে জানে যে পশুপালন আৰু পশু চিকিৎসা বিভাগে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কাৰণ 1906 চনৰ আটাইতকৈ এটা পুৰণা বিভাগ, 1906ত এই বিভাগটো আৰম্ভ হৈছিল আমাৰ ৰাজ্যখনত। গতিকে আমি এই ছেক্টৰটোৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰো, ৰাজ্যখন আগবঢ়াই নিব বিচাৰো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশৰ বিভিন্ন ৰাজ্যত দেখা দিয়া এই মাৰাত্মক ব্যাধিয়ে আমাৰ ৰাজ্যখনৰ ফাৰ্মাৰ্ছসকলক যাতে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে, আৰু তেওঁলোকক সংকটৰ মাজলৈ যাতে ঠেলি দিয়া নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাক বাহিৰৰ পৰা গাহৰি অনা আৰু মুৰ্গী অনাত নিষেধাজ্ঞা কাৰণে তেখেতে নিৰ্দেশ দিছে। সেইমতে আমি ইতিমধ্যে বিভাগে অৰ্ডাৰ উলিয়াইছে, আৰু তাৰ কাৰণে যাৱতীয় যিখিনি আমাৰ কৰিবলগীয়া থাকে, ইয়াত হোমৰ গৃহ বিভাগৰ সহায় লাগিব, তেখেত গৃহ বিভাগৰ নিজেও দায়িত্বত আছে। গতিকে সেইখিনি আমি খুব ভালকৈ কৰি যাতে আমাৰ গাহৰি পালকসকলক আমি সকাহ দিব পাৰোঁ, মুৰ্গী পালকসকলক যাতে সকাহ দিব পাৰোঁ, আমি
সেই ব্যৱস্থা আমি কৰিম। আৰু অতুল বৰা ছাৰে মানে মাংসৰ দামটো কেনেকৈ বঢ়োৱাত কণ্ট্ৰল কৰিছে বা তাৰ বিষয়তে আমাৰ সদৌ অসম গাহৰি পালক সন্থা বা নেফাৰ লগত কি আলোচনা কৰিলে তাকে কৈছে আৰু আগলৈকে চাই থাকক। আমি ইয়াত আমাৰ নৰ্থ ইষ্ট পিগ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আছে, মনোজ বসুমতাৰী ডাঙৰীয়া তেখেতৰ সতীৰ্থসকল আহিছে, তেখেতসকলৰ লগত আমি আলোচনা কৰিছোঁ। ঠিক তেনেকে অল আছাম পিগ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আছে, গগৈ ছেক্ৰেটৰী, তেওঁলোকক আমি মাতি আনি এই কথা কৈছোঁ। ঠিক পল্ট্ৰি ফেডাৰেশ্যন আছে, আটাইকেইটা মানে ইউনিয়ন লগ লাগি এটা ফেডাৰেশ্যন হৈছে, পংকজলাল গগৈ তেখেতকে ধৰি প্ৰেচিডেণ্ট তাৰ, বাকী তেখেতসকলৰ সতীৰ্থসকল আহিছে। আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ যাতে এব্ৰাপ্টলি এইটো যাতে ইয়াৰ মূল্য যাতে বৃদ্ধি নহয়, সেই কথাটো চকু ৰাখিবৰ কাৰণে আমি তেখেতক। আৰু আমাৰ নাজিৰা প্ৰকল্পটো কেতিয়া আৰম্ভ হ'ব বা তাৰ বিষয়ে কি ক'লে তাক লৈ মানে আমাৰ মাননীয় অতুল বৰা ছাৰে কি ক'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। সেই বিষয়ে কৈছে। আপোনালোকক জনাওঁ যে শিৱসাগৰ নাজিৰাত এটা পৰ্ক প্ৰচেছিং প্লেণ্ট এটা, গাহৰি সংসাধন কেন্দ্ৰ এটা ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। সেইটো খুব কম দিনৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো মুকলি কৰিব। গতিকে তাতো আমাৰ যথেষ্ট গাহৰিৰ প্ৰয়োজন হ'ব। গতিকে এইটো এটা লাভজনক ব্যৱসায়, লাভজনক খেতি। আমি কিদৰে আৰু বৃদ্ধি কৰিব পাৰোঁ এই ক্ষেত্ৰত আপোনালোকক ক'লোৱেই যে 20 লাখ আমাৰ লক্ষ্য আছে। এক বছৰত আমি 20 লাখ প্ৰডাকশ্যন বঢ়াবলৈ মুখ্যমন্ত্ৰীৰ যি ফ্লেগশ্বিপ প্ৰগ্ৰেম, তাৰ জৰিয়তে আমি চেষ্টা অব্যাহত ৰাখিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু নতুন ভিডিঅ' যাতে বনাবলৈ মই উৎসাহিত হওঁ বা আপোনালোকক যিখিনি মই জানো সেইখিনি ক'বলৈ চেষ্টা কৰিম আৰু যাতে লগ বন্ধুও পাই এই খবৰটো যাতে ভাল আৰু আমাৰ বজাৰখন যেতিয়া ভাল কৰাত আৰু বেছি সুবিধা হ'ব, যাতে সকলোৱে এই খবৰটো পায়, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু বহুত ধন্যবাদ। থেংক ইউ।